টেঙা মাছ কত আম কেজিৰ ওপৰত এইটো কেজিৰ এইটো চাক কেজিৰ ওপৰৰ আম এইটো টেঙা হ'ব নেকি দিবক দা মিঠা এইটো নামটো কি ডেনজুংপা বৰ্তমান আমাৰ অসমৰ নলবাৰীত আপেল লাগা আৰম্ভ হৈ গৈছে এইটো হল আপেল ভাই ও ফুট যাম বুলি ভাই বেলেগ কিবা খাবা হলছিল টাইমনে এইমাত্ৰ ফুলি আছে মই ফুট যাম বুলি ভাবলো কিন্তু মালটো ফুট যাম নহয় বহুতৰে এটা প্ৰব্লেম থাকে কঁকালৰ বিষ আজি মই এই মেডিচিনটো দীপক দাৰ ফাৰ্মত আহি দেখা পালো এই যে গছটো আপোনালোকে দেখিছে এই গছটো বহুত ডাঙৰ এটা মেডিচিন হয় এই গছটো আপোনাৰ কেনেকুৱা সিস্টেমত কি কৰিব লাগে মই কৈছো শুনক এইটো ঘৰত কাটিলে কাটি পেলে এই পাতটো 7 দিন 8 দিন পানীৰ তলত পচাব লাগে তাৰ পিছত এৰে এটা খুটা কাপোৰৰ দৰে খুটা বাহিৰ হয় সেই বস্তুটো বটি কেনে কঁকালত জৰি কৰি লয় কঁকালৰ বিষ নহয় বঢ়িয়া বস্তু এটো পেশন কি পেশন ফ্ৰুট এইটো পেশন ফ্ৰুট এইটো মালটা এইটো মালবেৰী আমাৰ গাঁৱলীয়া ভাষাত ননি বুলি কয় মানে দালচেনি লং ইলাইচি সবৰে সেন্ট থাকিব এতে তাৰমানে চাহ খাব পাৰি চাহতো দিব পাৰি দালিতো দিব পাৰি সবজিতো দিব পাৰি সবতে দিব পাৰি তাৰ পিছত আৰু সৰুকে দেখা পালো ভোট জলকীয়া এ টিকলো এইটো হৈছে মালবেৰীৰ ফলটো এইটো মিঠা হ'ব খাব পাৰি ডাইৰেক্ট খাব কি পলি এটো সপৰডিলা বুলিও কয় বহুতে আমাৰ এতে চিকু বুলি কয় হিন্দীত চিকু এইটো হৈছে ৰদয় লিভাৰ স্পেশাল কি ঔটেঙা এটা এইটো বিৰাট টেষ্টি মই নাৰ্সাৰীৰ পৰা বাহিৰৰ পৰা আনিছিলো ভাজি কৰি পেলাই খাই থাকো মই এই নেমুৰ দৰে কমলাৰ টেষ্টটো আহিব ইয়াতে ভালে চা এটো হল চাইনিজ কমলা ওই ওই থুই 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 চাইনিজ কমলা ওই ওই থুই থুই খাই খাই খুই জাম সজনা লেচু আপোনালোকে বহুত দেখিছে এই ধৰি লওক বহুত ওখ গাছ আপুনি চাকে মাটিত লাগি আছে দেখা দিয়ে দেখাই এটা খাই দেখা দিয়ে পকা চাহ এনে নিচিংবি সেইফালে চাওক ব্ল্যাকবেৰী প্ৰথমবাৰৰ কাৰণে কেনেবা লাগে নাজনো টেষ্টটো কিন্তু খাইছো যেন কেতিয়া ভাল লাগিছে জীৱন নাই খাবা না তাত মুখে মাতে আৰু নাই বঢ়িয়া আজি ফাৰ্ষ্ট এইটো তেজৰ বহুত কাম কৰে আমাৰ ইয়াতে এনেকে নাখে না নাই না নাই মানে নাই ব্ল্যাকবেৰী পকাৰ দুটো অলপ পুষ্টি বেছি ভাল লাগে তলত জাৰ্মানী বুন ওপৰত আঙ্গুৰ এইটো সেউজীয়াই হয় কিন্তু বিৰাট মিঠা এইটো সাংঘাতিক মিঠা টেষ্টিং বয় মানে অল টেষ্ট কৰি আছে একদম আৰু এফালে মই কৈ আছো গম পানা যিটো পলি দি মানে চকলেট বনাওয়ে যিটো ফলে দি ফল নহয় এইটো দিবক দা এই ফলটো দি মানে চকলেট বনাওয়ে ইয়াৰ পৰা ফলটো নিকেনে চকলেট বনাই থাক টেনচন নাই যিমান খাই থাক আৰু এফালে অকল চকলেট বুলি নহয় চেৰিও আছে খাই দিলে টেষ্টিং বয় টেঙা মাছ এইটো বঢ়িয়া এইটো টেঙা হ'ব নেকি দিবক দা ভাল লাগছে না ও কেনকে খাবা দিছে পানমুত্ৰা ফল এই ফলটো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম ডাইৰেক্ট নাচপতি মিঠা নহয় সঁচা কথা কওঁ এইটো তল 2 লাখ টকা কেজি দাম এই বস্তুটো কিন্তু সঁচাকে কওঁ এইটো বস্তুত মানে হেনে মিঠা চিঠা নহয় টেঙাও নহয় মিঠা এইটো আম চাও 2 লাখ টকা আম পাইনাৰ মানে তৰমুজ টাইপ লাগে আৰু ফালে চাও এইটো মিয়াজাকি আম এর বহুত মূল্য এটাও এটা মূল্য আছে মাত্ৰ গাছডাল চাও মানে একবার ঠিয়া দিছুন গাছডাল আছে ককালৰ তলত ইমান মানুহ কিন্তু তাতে লাগি আছে সাতটা আম আৰু চাৰকটা আম দেখাত ইমানে ধুনীয়া লাগছে তাৰ মানে কি কম আৰু চাক কি লাল বৰা আম খাই কি মজা লাগব এটা নাখাও দিছুন বাৰু আৰু এফালে চা মোৰ পিছফালে যিটো মানে বাগান দেখা পাইছে সব আম ধৰণৰ ভেৰাইটিছ আমৰ গছ আছে আৰু তাতে আম লাগিও আছে একটা আম কেজিৰ ওপৰত এটু কেজিৰ এটু চাক কেজিৰ ওপৰৰ আম তাৰমানে ডায়মণ্ড তোমাৰ হাতত সাজা নাই সাজানা মানে মানটো যে কলে মালটো ৰঙা মানে আম বুলি না মানটো ঠোক হিচাপত তোমাৰ সাজা নাই আমটোৰ বৰ ঠোক আৰু এফালে চাওক আপোনালোকে ডায়মণ্ড টাইপ আম এই আমটোৰ নাম দিছো মই ডায়মণ্ড আম এইটো আমাৰ 2 ইঞ্চি বাটাম ডায়মণ্ড তাৰ নাম আছে ডায়মণ্ড লুঙ্গিয়া এই তানে মদৰে চেপটা কি কৰি জীৱন খকত হ'ব নলিলে টেষ্টিং বয়
টেষ্টিং বয় মজা একদম মজা আজি একবার সময় দেখতে লাগবো মোৰ কপালত নাই দে দাদা কি করে কপালত নাই কপাল ভাল তোর আছে গাইজ আপোনালোকে আপেল বুলি ক'লেতো আৰু কাশ্মীৰ বুলিয়ে ভাবে বৰ্তমান আমাৰ অসমৰ নলবাৰীত আপেল লাগা আৰম্ভ হৈ গৈছে এইটো হল আপেল বৰ্তমান লাগি আছে কি ফল লেটুক খবরা নাই শুনি কৈছে খাব পৰা নাই এইলে লেটুক মই যেটো আমৰাত বৰ্তমান হাত দি আছো এটো প্ৰায় মই গেলি মাছকোৱা ফেন্সি হাইকোৰ্টৰ সন্মুখত সেই ডাঙৰ ডাঙৰ টুকুৰিত লৈ বহে এইটো হল মিঠা আমৰা সঁচাকে বহুত ভাল লাগে কথাটো যিকে খাচি মই বেয়া পোৱা নাই এতিয়া আকৌ ৰাচিকা জীয়াকক লাগি মাথা মাৰি আছে ই তাৰমানে সুখীয়া মাল এটা ই ফকাইতে বিচাৰে যতে আহে বেয়া নাপি দে ভাই সঁচা কথা কৈছে আৰু এইটো নহয় বাছা ভাই অ ফুট যাম বুলি ভাই বেলেগ কিবা খাবা হৈছিল ডায়মণ্ড এই মাত্ৰ মই একচুয়ালি জেনাটা ফুলি আছে মই ফুট যাম বুলি ভাবলো কিন্তু মালটো ফুট যাম নহয় এইটো নামটো কি ডেনজুংপা এইটো এনে হেজ বুলি কয় এ হেজ ডেনজুংপা নহয় হেজ ইফালে আছে আপনার ডায়মন্ড বেরি বিলাকতে আপোনালোকে দেখিছে মালটো কলা এটো একচুয়ালি ডায়মন্ড বেরি নহয় দে এটো ব্ল্যাক বেরি তানে মালটো কলা কাৰণে মন নাম এটি অলপ দিছো আৰু ডায়মন্ড বেরি তাৰে মাজত আপোনালোকক দেখাও বিলাহী মাছৰ লগত মানে লোকেল বিলাহী বুলি যে কয় লোকেল বুলি যে কয় এটো হল লোকেল এৰে যদি পাঁচটা যদি মাছৰ বঢ়িয়া আছে তৰকাৰী দিয়া যায় নহয় তাৰ টেষ্টিয়ে বেলেগ ওৰে শুনছ জ্বালা চেহাৰা নাচাগে মদৰে জুঙা হৈ গৈছে এইটো একচুয়ালি কদ্দে জ্বালাও নহয় দেই আৰু আমাৰ লোকেল এই জ্বালাটোও নহয় এইটো কিবা বেলেগ জ্বালা কিন্তু জলকীয়াই হয় এর অরিজিনাল জলকীয়াটোৰ নামটো জানো না দীপক দা চাবি চিন্তা করবি যি মালিকে ঋষি সেই মালিকে গাছৰ নামেই নাজানে জ্বালা আপোনালোকে দেখিছে ওচৰত লৈ কেমেৰাটো আপোনালোকে জ্বালাটো চাওক এইটো জ্বালা আমাৰ একেবাৰে দেখাই নাই প্ৰায় বজাৰত কম পায় কদ্দে জ্বালাও নহয় কিন্তু আৰু মই এই মাত্ৰ খাবাই আছিলো এইটো কিন্তু দীপক দা কলা যে পক্ষীৰ কাৰণে থৈ দিছো তেতিয়া মই বুজি পাইছো দীপক দা কাৰণ দীপক দাৰ মধুশ্ৰী জুৱেলাৰ্ছ যিখন মানে দোকান আছে দোকানত তাৰমানে এটা চৰাইৰ বাহা আছিল মানে খেতিৰ কাৰণে মানে কি কম আৰু আপোনালোকক বাৰণ্ডাখনে আজিলৈকে বনোৱা নাই মানে চৰাইৰ বাহা ভাঙা যায় এতিয়া বনালে বাৰু চৰাইটো গুচি গল পোৱালি জাগি কেনে দীপক দাৰ বহুত মৰম চৰাই চিৰিকটিৰ কাৰণে অ তোৰ কি হৈছে ইমান পিছলিকে আহি আছা চা চুৰ লীলা দীপক দা চুৰ স্বপ্ন হাতি লৈছে চুৰ এটা চালা ৰাক্ষ খাবা নাপা জাত লেচু চুৰ কৰিব আছে একে ঘৰত যাৰ পিছত দিলে চিৰিকলিকি দিয়া সত্যা কি খাব তাতে এটা বিদু নালগে যাও মই নাখাওঁ